Nah, paling itu kan benci. নাটকৰ মূল বিষয় হৈছে চাইবাৰ ক্ৰাইম। আহক ৰাইজ, আহক ৰাইজ, ইয়াত হেনো গোটৰ পইচা হেৰাল। ক'ত হেৰাল, কেনেকৈ হেৰাল, ঘূৰাই পালে নে নাই? আহক ৰাইজ, আহক ৰাইজ, এইয়া আমাৰ নাটক আৰম্ভ। পইচা হিচাপ দিব লাগে না কাজিয়াহে মাৰিব জানে কিহৰ কি আছে হে পইচা হিচাপ দিম মোৰ তহঁতি লিখটো মাতাকে কি কৰা কৰিবি যা মেনেজাৰ ছাৰ কোন দেখোন এ ছাৰ মই বৰ ডাঙৰ বিপদত পৰিছোঁ নক'ব বুজিছেনে মানে গোটৰ পইচা হেৰা কেনেকৈ হেৰাল সেইটো ময়ো নাজানো আজি গোটৰ মিটিঙলৈ গৈছিলোঁ গোটৰ একাউণ্টত এটকাও নাই এতিয়া মই মুঠতে শেষ আৰু ছাৰ আপুনি কিবা এটা কৰক সোনকালে ছাৰ একাউণ্টটো আকৌ এবাৰ চেক কৰক নেকি কিবা হৈছে পইচাখিনি হয় ছাৰ ঠিক আছে আপুনি জনালেই হ'ল আৰু হ'ব ছাৰ নহ'লে মোক পইচাডাল খালি খাই লৈ পেলাই সেই ফোন চোতাত কথা পাতি দেখাইছ কি কৰিলি পইচা খোপা কি কৰিলি মই পইচাবোৰ কি কৰিলি হা এতিয়া কাইৰ লগত চলিবলৈ আছ মেনেজাৰ ছাৰৰ লগতহে মই কথা পাতি আছোঁ একেবাৰে লেবেল মাৰিছে চা আমাৰ পইচাগাল কি কৰিলি উলিয়াই দে এতিয়া একো লেবেল কৰা নাই মই পইচাখিনিনো কি হ'ল সেইটোহে মই সুধি আছোঁ মেনেজাৰ ছাৰ হাই মই ৰাতিজনী এজনী তাই এটা মেনেজাৰডালৰ লগত এতিয়াহে কথা পাতিবলৈ সময় পালি হা এতিয়াহে পালি ৰাইজ দেখিছেনে এই মৰতীয়া মেনেজাৰডালৰ লগত মিলি পেলাই আমাৰ গোটেই পইচাগাল গোটেইগাল খালে উলিয়া পইচা আছে উলিয়া আজি নহ'ব উলিয়া পইচা পইচাগাল খাই হ'ব পলাই দিলে কি মিছা বনাম নিদিবি মানে ছাৰ হেল্ল' ছাৰ অ' কিবা খবৰ পালেনে অ' ছাৰ মেনেজাৰক শুনি পইচাখিনি মানে কি ৰভালেকে একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে হয় ছাৰ বহুত ধন্যবাদ আপুনিহে আজি মোক ৰক্ষা কৰিলে কিন্তু দেই কৃষ্ণ ধন্যবাদ ছাৰ আকৌ কিবা থাকিলে মই আপোনাক ফোন কৰি জনাম দেই থেংক ইউ ছাৰ ক'লেহে বুজিম কি ক'লে আৰে কৈছে আমাৰ পইচাখিনি হেনো কণমাই খুৰী একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিছে আমি মানে চুৰ ধৰি আছো মই কেনেকে জানো মই কিমান বাৰ ক'ব লাগে তহঁতক মই একো কৰা নাই বুলি হা কোনে কৰিলে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট তহঁতি দুজনীহে তহঁতি পইচা যদি কোনে খালে পইচা উলিয়াই দে আমি পইচা লাগিব মিছা কথা আমাক কেনেকে ক'ব পাৰিলা আমাক এতিয়া পইচা লাগে পইচা উলিয়াই দিয়া ক'ৰপৰা দিয়া আমি নাজানো কেলে তই যে মোক চহীটো কৰিবলৈ কৈছিলি মই কৰি দিছিলো সেইটো মোৰ মনত পৰিছে মই পইচা ক'ৰপৰা সোমাল নাই মই গম নাপাওঁ নহয় সেইখনত কৰিছোঁ পইচাখিনি যে আপোনাৰ একাউণ্টলৈ মই ট্ৰান্সফাৰ কৰিছিলোঁ জানে হা সেইটো কওক অত সময় কাজিয়া লাগি মোৰ মনত পৰিছে জাননে পইচা গাল সোমালে নকমাল মই একো গম পোৱা নাই নহয় আৰু লাৱণ্য নিভা ভাইটি শুনি ল তহঁতৰ পইচা মই চুৰ কৰা নাই বুজিছ কথা ভালকৈ কবি খুৰীকে কৈছিল বাবেহে কৈছিলোঁ আমিও পইচাবোৰ উলিয়াই দিবই লাগিব আমি ক'ব নোৱাৰো আমাক পইচা লাগিব ক'ৰপৰা দিয়া নাজানো আমাৰ পইচা লাগিব পইচা হিচাপ লাগে পইচা কি হ'ল মনত টকাচোন কিবা ভুল হৈছে আমি নাজানো আমাক পইচাহে লাগে আমাক পইচা ল'বা দিয়া নহয় পইচা লাগে পইচা হিচাপ কিয় লেখিয়া
দিব নালাগে তাৰপিছত কি হ'ল তাৰপিছতে কিবা অৰ্ডাৰ নে ফৰ্ডাৰ এটা কৰিলে বুজিছানে অৰ্ডাৰ কৰি পেলাই তাই স্কুললৈ গুচি গ'ল তাৰপিছত কিবা ফোনটোলৈ মেছেজ এটা আহিলে অনলাইন শ্বপিং বুলি কোৱা কথাটো বুজি পালো বাকীখিনি হিন্দী কোৱাবলৈ বুজি নাপালো অনলাইন শ্বপিং কৰোঁতে আমি সাৱধান হৈ কৰিব লাগে বুজিছা বৰকে অনলাইন শ্বপিং কৰা জনী ওলাইছে জনা দেখুৱাই ফুৰে একেবাৰে তাই পইচা গাল খালা খাই ৰ'ব মই একো জনা দেখুৱাই নাই মন গ'লে যিটো কথা কৈ নাথাকিব জনা আছে সেইদিনা মানুহজনে কৰি বিক্ৰী কৰি পইচা কেইটামান একাউণ্টত থৈ দিছিলে ছোৱালীজনী পঢ়াম বুলি সেইকেইটাও নিলে বুজিছানে কোন কাষত লৈ নিলে শেষ কৰিলা শেষ হৈ গ'লা কৈ দিলে বুজিছা এইবোৰ বাদ দে খুইটি পইচা কথা উলিয়া পইচা দিবই লাগিব এতিয়া এইবোৰ কথা নহয় পইচা লাগিবই দেই বিনা তোৰ গোটৰ পইচা কেইটামান আছিলে নহয় এইজনীয়ে চব খাই শেষ কৰি দিলে সেইকেইটাও ফেৰাল নেকি খালে খুইটিয়ে চব শেষ কৰি দিলে অনলাইন শ্বপিংটো আমি কৰোঁতে সাৱধান এনে অনলাইন শ্বপিং কৰা জনী ওলাইছে মোৰ এতিয়া মনত পৰিছে মোৰো খাই বিনা লেখিয়াটো খাওঁ মোৰো বিনা লেখিয়াটো খাওঁ আমি সেইবোৰ একো নাজানো তোৰ পইচা উলিয়াই দিবই লাগিব আমাক মুঠতে পইচা কি কৰে নাজানো পইচা লাগিব আমাক পইচা লাগিব জুৰিটি বাইদেউ ইমান ডাঙৰ টিভিডাল কিনা নাই বুজিছা কথা ভালকে কৈছা নহয় টিভিটো হেনো ইমান ডাঙৰ ফুৰি দিয়া যাত অত ডাঙৰ টিভিটো ক'ত পালেহে ক'ত পালা তুমি এতিয়া মঞ্জু বাইদেউ অ মঞ্জু বাইদেউ দম লাগে ভুল হৈছে তোমালোক সকলোখিনি ইয়াতে গোট খাই আছে কিবা আলোচনা কৰিছা নি খুব ভাল কাম কৰিছা দেই বিনা বাইদেউ তেতিয়া আপোনাক বেংকত ইমান কৰি মাতিলো নে বাইদেউ আপোনাক মই আপোনাৰ সকলো কথা গম পাওঁ নহয় আৰু আপোনাৰ ফৰ্ডটোৰ বিষয়ে আমাৰ ফালৰ পৰা আমাৰ ছাৰৰ লগত কথা পাতি পুলিচক এটা ৰিপৰ্ট দি আহিছো ফৰ্ড মানে হৈছে কোনোবা অচিনাকি মানুহে ভুৱা পৰিচয় লৈ ফোন কৰে আৰু সঁচা সঁচিকৈ কিবা কৈ বিশ্বাসৰ সৃষ্টি কৰে তাৰপিছত আপোনালোক পৰিলে নহয় জালত তাৰপিছত বাইদেউ মোৰ এতিয়া মনত পৰিছে মোৰ গোটৰ আছিলে নহয় কেইটামান গ'ল বাইদেউ গোটেইকেইটা গ'ল হয় এপিনে ফটোপি কিবা হয়তো কিবা এটা আহিলো দিলোঁ চেনেকৈ টিপা মাৰি এতিয়া গ'ল বাইদেউ কিবা এটা কৰিছিল আজি অনলাইনত কিবা নম্বৰ এটা সাৱধান হ'ব লাগে পইচা কিমান আছিল বাইদেউ 10,000 মান আছিলে হ'ব পাৰে 10,000 মান আছিলে গোটেই গ'ল আৰু বাইদেউ আমাৰ দেহাজনীও অনলাইনত কিবা কিবি বস্তুবোৰ আনিয়ে থাকে নহয় খুব ভাল কাম কৰে দেই বাইদেউ কিন্তু ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ বুলি মোবাইলটো দিছে হয় আজিকালিৰ যুগত ল'ৰা ছোৱালীয়ে মোবাইল ফোন ব্যৱহাৰ কৰি বহুতো ভাল আৰু বেয়া কাম কৰিছে গম পাইছেনে আপোনালোকে এই ইণ্টাৰনেটৰ জালখন অতি ভয়াৱহ আপোনালোকে ল'ৰা ছোৱালীক মোবাইলটো দিছে কিন্তু তেওঁলোকে কি কৰিছে কি নাই কৰা আপোনালোকে সকলো চকু ৰখা যায় পাই গৈছিলো নহয় মছলা কিন্তু এতিয়া আপোনাৰ ভালকৈ জনা হৈছিল এতিয়াৰ পৰা মোৰ গোটৰ প্ৰতিষ্ঠানবোৰ ফেচবুকৰ
এতিয়া সকলোকে মই দিব পাৰোঁ। আচলতে কি জানে, প্ৰতিদিনে আমাৰ দেশত এনেকুৱা অনেক মানুহ চাইবাৰ ক্ৰাইমত বলি হৈছে। আচলতে প্ৰথমে ফোন পে', গুগল পে', অনলাইন আদি হোৱাৰ পৰা মানুহে দুষ্ট চক্ৰৰ কবলত পৰি বহুতো অমানৱীয় কাম কৰিছে। সেইকাৰণে প্ৰথমে যদি আপোনালোকে কিবা নাজানে, জনা এজনৰ ওচৰলৈ গৈ শিকি ল'ব লাগিব। আৰু যদি নিজে নাজানে তেতিয়া কিন্তু নিজে ব্যৱহাৰ নকৰিব। বাইদেউ এই ক'লে যে আপুনি কথা সোপা, এই সোপানো আমাৰ বাৰু সেই তথ্যবোৰ ক'তনো পায় বাইদেউ, চুপকে যে লৈ গুচি যায়। এইবোৰ তেওঁলোকে ডিজিটেল মাধ্যমত সংৰক্ষিত কৰি থাকে। চৰকাৰে দ্বাৰা স্বীকৃত ডিজিটেল মাধ্যমে ব্যৱহাৰ কৰিব। তেওঁলোকে বিভিন্ন কৌশল প্ৰয়োগ কৰি চুৰ কৰে। তাৰপিছত ইণ্টাৰনেট ব্যৱহাৰ অতি ভয়াৱহ। গতিকে আপোনালোক সাৱধান হ'লে তেওঁলোকে আমাক একো কৰিব নোৱাৰে। সেইটো কাৰণে ৰাইজসকল আপোনালোকে বুজক, ইণ্টাৰনেটৰ জালখন অতি ভয়াৱহ। আপোনালোকে ল'ৰা ছোৱালী মোবাইলটো দিছে, কিন্তু তেওঁলোকে মোবাইলটো লৈ কি কৰিছে, কি কৰা নাই, কিন্তু সেইখিনি আপোনালোকে চকু ৰখাৰ দায়িত্ব সেই মাতৃসকলৰ। আহক আহক ৰাইজসকল, আহক আমি প্ৰথমে এখন সুস্থ সমাজ গঢ়ো। আহক ৰাইজ, আহক আমি নিজৰ পৰিয়ালৰ লগতে আনক সুৰক্ষিত কৰি এখন চাইবাৰ মুক্ত সমাজ গঢ়ো। আহক। দেখিলেনে ৰাইজ, কেনেকৈ চাইবাৰ ক্ৰাইমত বলি হৈ একাউণ্টৰ পৰা ধন চুৰি হ'ল। সেইবাবে আমি সকলোৱে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰোঁতে সাৱধান হৈ কৰিব লাগে।